নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই অসমীয়া পাঠ্যপুথিত অৰ্থাৎ BA ছেকেণ্ড চেমৰ অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসৰ পাৰ্ট 2 ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে মই তোমালোকক অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসৰ নতুন এনপি কিতাপখন দেখুৱাইলোঁ। তাৰপিছত অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসৰ এই চেপ্টাৰটো হয় আৰু ইয়াত দীঘলীয়া প্ৰশ্ন উত্তৰ প্ৰথমতে মই আলোচনা কৰিছোঁ। প্ৰথমতে অসমীয়া ভাষা আৰু বিকাশৰ ক্ষেত্ৰত তোমালোকৰ বিশেষভাৱে প্ৰশ্ন উত্তৰ আছে, অৰ্থাৎ তোমালোকৰ অসমীয়া ভাষা আৰম্ভ হোৱাৰ সময়ত তোমালোকৰ যিবিলাক অসমীয়া আলোচনী যেনে ধৰণৰ অৰুণোদয়, তাৰপিছত জোনাকী কাকত হয়, এইবিলাক কথা ইয়াত বিশেষভাৱে অৱদান আগবঢ়াইছে। অৰ্থাৎ তোমালোকৰ পাঠ্যপুথিত অসমীয়া ভাষা কেনেদৰে সৃষ্টি হৈছে, কেনেদৰে কোন কোন কবিয়ে অসমীয়া ভাষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে আৰু বিভিন্ন কবিৰ কথা ইয়াত বিশেষভাৱে আছে, যেনে ধৰণৰ ৰঘুনাথ চৌধুৰী, তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী, ৰজনীকান্ত বৰদলৈ, তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালা, বিভিন্ন কবিৰ কথা ইয়াত বৰ্ণনা আছে। ইয়াত পাঠ্যপুথিত তোমালোকৰ 4টা স্তৰৰ কথা আছে। তোমালোকক দেখুওৱা এই 4টা স্তৰৰ বিশেষভাৱে তোমালোকৰ এই পাঠ্যপুথিত আটাইতকৈ ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকৰ পাঠ্যপুথিত বেছিভাগ তোমালোকৰ এইবিলাক কথাই আছে। তোমালোকে এই 4টা যুগ ভালকৈ চাবা, আৰু মই তোমালোকৰ ভিডিঅ'ৰ জৰিয়তে এই 4টা যুগৰ কথা ভালকৈ দিছোঁ, যাতে তোমালোকে কোনোৱে যাতে এই 4টা যুগ নোচোৱাকৈ নাথাকা, তাৰ বাবে মই অনুৰোধ জনালোঁ। কাৰণ তোমালোকৰ অসমীয়া পাঠ্যপুথিত এই 4টা যুগৰ কথা বিশেষভাৱে আছে। তাৰোপৰি তোমালোকৰ অসমীয়া পাঠ্যপুথিত চুটিগল্পৰ বিশেষভাৱে বৈশিষ্ট্য আছে, অৰ্থাৎ চুটিগল্পক আগবেলাই চুটিগল্পৰ বৈশিষ্ট্য, যিদৰে তোমালোকৰ BA ফাৰ্ষ্ট চেমত শংকৰদেৱ মাধৱদেৱৰ বৈশিষ্ট্য আছিল, তেনেদৰে BA ছেকেণ্ড চেমত তোমালোকৰ চুটিগল্প আছে। আৰু অসমীয়া ভাষা কেনেদৰে উৎপত্তি হৈছিল, অসমীয়া ভাষাৰ ক্ষেত্ৰত কোনে কোনে অৱদান আগবঢ়াইছে, আৰু তাৰ ওপৰত অসমীয়া ভাষাৰ অৱদান আগবঢ়োৱা ব্যক্তিকেইজনৰ নাম আৰু তেওঁলোকে সম্পাদন কৰা আলোচনী কাকত, এইবিলাকৰ কথা এই পাঠ্যপুথিত আছে। তোমালোকক গোটেইখিনি প্ৰশ্ন উত্তৰ দিছোঁ। মই প্ৰশ্ন উত্তৰবিলাক তোমালোকক বুজোৱা নাই, কাৰণ তোমালোকে অসমীয়া পাঠ্যপুথি তোমালোকে নিজাকৈ বুজি ল'ব পাৰিবা, আৰু গোটেইখিনি প্ৰশ্ন উত্তৰ যিহেতু দিয়া আছে, সেয়ে মই প্ৰশ্ন উত্তৰবিলাক ইমানকৈ বুজোৱা নাই। তোমালোকৰ যিখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি ইয়াত থকাখিনি গোটেইখিনি তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকে ভালকৈ চাবা, কাৰণ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ 2টা বা 3টা একেই হয়। বহুতে পৰীক্ষাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় যে প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰা নাই, কিন্তু বহুতে নাজানে যে প্ৰশ্ন উত্তৰ কিছুমান একে ধৰণৰ এনচাৰ হয়। তোমালোকে চালে নিশ্চয় গম পাবা যেন কিছুমান প্ৰশ্ন একেই হয়, তোমালোকৰ এনচাৰবিলাকো একেই হয়। সকলোবিলাক ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম, গতিকে ধন্যবাদ জনালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিবা। ধন্যবাদ।